মাধুৰ্যই দেখাইছে বটলটো এনেকৈ পেলোৱাৰ আগত বটলৰ সোপাটো ভিতৰত এনেকৈ সোমাই দিব সোমাই গ'ল আৰু আমি ইয়াত নেপেলাওঁ বটলটো আমি বেগত ভৰাই লৈ যাম ক'ত পেলাবি মাধুৰ্য ঠিক আছে ডাষ্টবিনত পেলাম এইটো সোমাই দিলোঁ নমস্কাৰ 10 মিনিটছ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আজি আমি গৈ আছোঁ নংপুৰ ফালে যাম একজাক বৰষুণ এৰাৰ লগে লগে গুৱাহাটীত একদম মানুহ মৰা গৰম আৰম্ভ হৈছে গতিকে আজি স্কুটি লৈ ওলাইছোঁ আজি গাড়ীখন থলোঁ ইয়াতে বিদিশাৰ ফ্লেটৰ গাড়ীখন থলোঁ আজি স্কুটি লৈ যাওঁ অকণমান ফুৰি আহোঁ অলপ ঠাণ্ডা হাৱা খাই আহোঁ গতিকে চাই থাকক ভিডিঅ'টো এতিয়া বিদিশাই স্কুটি চলাই আছে আজি দেওবৰীয়া গুৱাহাটী একদম খালী আজি পুৰা তেলটো ভৰাই লওঁ এতিয়া ভৰাই আৰু কিছুমান যাব চবকে লগ কৰিম আমি খানাপাৰা লগ কৰিম চবকে চাই থাকক ভয়ে লাগে বিদিশা স্কুটি তথাপিতো উঠি গৈছোঁ আৰু কিবা সাহসত আপুনি আপোনাৰ পুৰণি ফোনটো বিক্ৰী কৰক নতুন ফোন কিনক মোবাইল ৰিপেয়াৰ ফোন প্ৰ' আপোনালোকে এনেকুৱা কিনি ল'ব পাৰে এনেকুৱা ছানগ্লাছ থকা হেলমেট এটা বহুত ভাল হেলমেট হয় 2000 মান টকা পৰিব সকলোৱে কিনি লওক ৰ'দত বহুত ভাল লাগে চলাই সকলোৱে কিনি ল'ব পাৰে এনেকুৱা হেলমেট এটা ৰ'দৰ কাৰণে মানে বহুত বেছি ভাল প্ৰটেকশ্যন দিয়ে চকুকেইটাক এয়া ইহঁতে আমাক জইন কৰিলে খানাপাৰাত আহি ইহঁতো যাব আমাৰ লগত মাধুৰ্য আৰু বাৰ্ডি এইবিলাক খানাপাৰাত গোটেই বাছৰ লাইন আপাৰ আছাম যোৱা বাছখিনিয়ে মেক্সিমাম ইয়াত থাকে ছুপাৰবোৰ মৰিগাঁও যাব নগাঁও যাব শিৱসাগৰ যোৰহাট চব যাব আৰু আমি যোৰাবাটৰ এই গণেশ মন্দিৰত অকণমান ৰ'লোঁ আৰু এটা বস্তু মই দেখাই আছোঁ ছাৰ আপোনালোকক আজিকালি এনেকুৱা প্লাষ্টিকৰ বাথটাব ওলাইছে চাৰিওফালে এনেকুৱা প্লাষ্টিকৰ বাথটাব লৈ বেচিবলৈ ৰখি থাকে মানুহবোৰ কিনি লৈ যাব পাৰে আপোনালোকে দৰকাৰ আছে যদি এয়া আমি লাহে লাহে স্কুটি ঘূৰাই দিছোঁ শ্বিলঙৰ ফালে নংপু পাই যাম অলপ পিছত আহি বৰ্ণিহাটৰ বজাৰ পালোঁ এয়া বৰ্ণিহাটৰ বজাৰ এৰি থৈ আহিলোঁ আৰু সেই তাতে ইহঁতে তেল ভৰাব ৰ'ল তেল ডিপুত ময়ো ৰ'লোঁ একেলগে ইহঁতে তেল ভৰাই থকা সময়খিনিতে মই এই দুটা কিনি ল'লোঁ এটা স্প্ৰাইট এটা পানীৰ বটল অলপ খাই লওঁ তেল ডিপুৰ ছাইডত এইখন দোকান এখন আছে ইয়াৰ পৰা কিনি আনিলোঁ ক্ৰমান্বয়ে ঠাণ্ডা বতাহ আহিছে বতৰটো ঠাণ্ডা হৈ আহিছে বিৰাট ভাল লাগিছে এতিয়া গৈ গতিকে চাই থাকক আপোনালোকে আৰু বহুত দূৰ যাব আছে সেইখন টোলগেট পালোঁ দূৰত টোলগেট আছে আজি স্কুটি লৈ আহিছোঁ টোলগেটত পইচা পাতি দিব নালাগে মনটো ভাল লাগি আছে অকণমান নহ'লে টোলগেটত পইচাটো দিলে কিবা গা বিজবিজাই যায় একদম বহুত টকা যোৱা নিচিনা লাগে আজি আমি এনেকৈ অসমৰ বাইক সেই দুখন বাইক গৈছে আগত গাড়ী বহুত দেখিছোঁ সকলোৱে অকণমান বৰষুণ চৰষুণ কমিছে সেইকাৰণে ফুৰিব গৈছে এইখন এখন অসমৰ গাড়ী পাৰ হৈ গ'ল চব ফুৰিব গৈছে শ্বিলঙৰ পৰা পাক এটা মাৰি আহিব ঠাণ্ডা বতৰ আৰু সেউজীয়া পৰিৱেশ কেনেকুৱা সেউজীয়া চাওক কেনেকুৱা সেউজীয়া নতুনকৈ এইবোৰ ঘাঁহ বন গজিছে এই ঠাণ্ডা বতৰ আৰু সেউজীয়া পৰিৱেশ এই কম্বিনেশ্যনটো সকলোৱে বহুত বেছি ভাল পায় গতিকে চাই থাকক ভিডিঅ'টো গোটেই সেউজীয়াই দেখিব আজি মোৰ ভিডিঅ'ত চাই থাকক শেষলৈকে স্কুটিত আহিলে অকণমান কষ্ট দিয়কচোন কিন্তু গাড়ীত আহিলে এই ফিলটো নাপায় আপোনালোকে
যিটো মানে একদম অপেন দেখি পাই ন, এই ফিলটো নাপায়। সেইকাৰণে আমি স্কুটি লৈ আহিছোঁ, পূৰা ভালকৈ চাম, ভালকৈ এনজয় কৰিম বুলি আহিছোঁ। অকণমান কষ্ট হওক দৰকাৰ হ'লে। কেনেকুৱা লাগিল ইমান দূৰ স্কুটি চলাই? ভাল লাগিল। হা? ভাল লাগিল। পাৰিবা নেকি অকলে অকলে শ্বিলং টিলং যাবলৈ? হা? আজি অসমৰ পৰা অহা বাইক গাড়ী বহুত দেখিছোঁ, এইবোৰ চব অসমৰ পৰা আহি আছে মানুহ। অকণমান ৰৈ দিলোঁ এইখিনিতে। কিমান একেবাৰে ট্ৰেভেল কৰিম আৰু একেৰাহে। মাধুৰ্য, খোৱাটো ক'ত হ'ব? চৰ্দাৰজি নেকি? চৰ্দাৰজি ভাবি আছোঁ। চৰ্দাৰজি কোনখন? লেফ্ট ছাইডে থকা এখন নে ৰাইট ছাইডে থকা? সেইফালে থকা? ৰাইট ছাইডে এখন চিয়ৰ নহয়, লেফ্ট ছাইডে। ঠিক আছে। আৰু যদি চৰ্দাৰজিত নাখাওঁ, আমি ঘূৰি গৈ ক'ৰবাত অসমীয়া ষ্টাইলৰ থালি এটা খাম ক'ৰবাত। বহুত দূৰ হ'ব। খাচী খানা মানে যাদৱ। ঠিক আছে, চাই লওঁ কি হয়। আৰু সেইফালৰ চিনাৰীটো চাওক আপোনালোকে, বহুত ধুনীয়া। বৰষুণ চৰষুণ দিব ওলাইছে চাগে, অলপ জুম কৰি দেখাই দিছোঁ মই। মাধুৰ্যই দেখাইছে বটলটো এনেকৈ পেলোৱাৰ আগত বটলৰ সোপাটো ভিতৰত এনেকৈ সোমাই দিব, সোমাব। সোমাই গ'ল। আৰু আমি ইয়াত নেপেলাওঁ বটলটো, আমি বেগত ভৰাই লৈ যাম। ক'ত পেলাবি মাধুৰ্য? ঠিক আছে, ডাষ্টবিনত পেলাম। এইটো সোমাই দিলোঁ। বহুত ঠাণ্ডা আৰু বতৰটো পূৰা ক'লা কৰি আহিছে। সেয়া মেঘ চাওক আপোনালোকে, পূৰা ক'লা মেঘ। কিন্তু বৰষুণ দিলেও কেছ নাই, আমি পূৰা ৰেডি হৈ আহিছোঁ। ৰেইনকোট চেইনকোট লৈ আহিছোঁ আজি বেগত। মোৰ পিঠিত পিছফালে থকা বেগটো ৰেইনকোট লৈ আহিছোঁ। ৰেইনকোট পিন্ধি ল'ম। এইখন এখন হাইৱে ধাবা বুলি পালোঁ আমি, কিন্তু ইয়াত নাখাওঁ আমি। আৰু এয়া চৰ্দাৰজি ধাবা পাই গ'লোঁ। চৰ্দাৰজিতে খাওঁ আজি। খাবি নেকি এতিয়া? খোলা আছে। ইহঁতে যে খোলা আছে বুলি ক'লে, তাৰমানে আগত আৰু এখন ডাঙৰ চৰ্দাৰজি ধাবা আছে। আমি সেইখনো দেখাম। সেইখন ৰাস্তাৰ ইটো চাইডে আছে। আমি অকণমান এতিয়া নংপু পালোঁ। নংপু পাৰ হৈ অকণমান আমি ঘূৰি আহি এই ডাঙৰ চৰ্দাৰজি ধাবাখনো দেখাম। গতিকে চাই থাকক আপোনালোকে, কি খাম মই দেখাম এবাৰ। চৰ্দাৰজি ধাবাত কি খাম এইটো দেখাম আপোনালোকক, এবাৰ চাই থাকক। আৰু আমি এয়া ডাঙৰ চৰ্দাৰজি ধাবাখন পাই গ'লোঁ। ইয়াত বহুত ডাঙৰ পাৰ্কিং চাৰ্কিং আছে, গাড়ী চাড়ী ধুনীয়াকৈ বহুত গাড়ী ৰাখিব পাৰে। আৰু এয়া এইজন মালিক, এইজন চৰ্দাৰজি ইয়াত ফোনত কথা পাতি আছে। আৰু ইহঁতে বহিলে খাবলৈ। মই মুখ চুখ ধুই আহি বহোঁ আৰু ধুনীয়াকৈ কিবা এটা খাই লওঁ। বহুত দূৰ আহিলোঁ ট্ৰেভেল কৰি, ভাগৰ চাগৰ লাগিছে, অলপ খাই ৰেষ্ট। ইহঁত দুটাই মেনুখন পূৰা মুখস্থ কৰি আছে। লাচি মানে বনাই দিব ন? ইয়াত ধুনীয়া গান চান বাজি আছে। মই এবাৰ ঘূৰাই দেখাই দিওঁ বঢ়িয়াকৈ। কি খোৱা ভাল? কি খোৱা ভাল বুলি কৈছে? চিকেন টিক্কা নাখাওঁ নেকি? কাৰণ ৰাতি কিবা কিবি খাব আছে ন। এইখিনি আমাৰ খানা। মই ভেজ থালি ল'লোঁ। ইহঁতে এইবোৰ ডাল তড়কা, বাটাৰ নান কিবা কিবি লৈছে আৰু বহুত, আলু পৰাঠা, বহুত কিবা কিবি। আৰু এনেকৈ খাই থাকোঁতেই দবা পিটা বৰষুণ আৰম্ভ হ'ল। আপোনালোকে শব্দ শুনিছে, এয়া দবা পিটা বৰষুণ। যদিও ৰেইনকোট আছে অকণমান ৰখি যাওঁ, কাৰণ এনেকুৱা দবা পিটা বৰষুণৰ ৰেইনকোটেও কাম নিদিয়ে। এই একজাক বৰষুণৰ পিছত কি সুন্দৰ দৃশ্য চাওক। আমি খাই মেলি ওলাই আহিলোঁ এতিয়া। আৰু মেঘবিলাক চাওক আপোনালোকে, এইখিনি মেঘ চাওক, এইখিনি মেঘখিনি তলত নামি আহিছে ধুনীয়াকৈ। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ। ভিডিঅ'টো চাই উভতি যোৱাৰ সময়ত চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। ধন্যবাদ।